নমস্কাৰ সকলো বন্ধু বান্ধৱী সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফালৰ পৰা। আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। বাহিৰত তিতা কেৰেলাৰ খেতি কেনেকুৱা কৰা হয় আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক ভিডিঅ'টো। আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। তিতা কেৰেলাৰ খেতি কেনেকুৱা কৰা হয় চাই থাকক আপোনালোকে। তিতা কেৰেলা খেতিটো কেনেকুৱা কৰা হৈছে বাহিৰত। ইয়াৰ পানী দিয়া ব্যৱস্থাৰ কাৰণে মালচিং পেপাৰৰ ভিতৰত ত্ৰিপাইপ দিয়া হৈছে আৰু ওপৰত পোন নাগাজাৰ কাৰণে মালচিং পেপাৰ পাৰি দিয়া হৈছে আৰু পাকাৰ খুঁটি লগোৱা হৈছে আৰু ওপৰত নেটৰ কাৰণে লোহাৰ নেট দিয়া হৈছে। ফলগিলা বহুত লাগি ধৰে আৰু ইয়াতে অৰ্গেনিক চিষ্টেমত খেতিটো কৰা হৈছে। বেছিকৈ বজাৰৰ ইউৰিয়া সাৰ প্ৰয়োগ কৰা নহয়, ইয়াতে গোবৰ সাৰ দিয়া হয় খেতিৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাওক আপোনালোকে।